নিশ্চিতভাৱে মই আশা কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি নিশ্চয় আমাৰ জনসাধাৰণে মোক ভোট দি জয়যুক্ত কৰাব। আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ বিপিয়া সমষ্টিত আমাৰ যিটো মিচিং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত আমি মিত্ৰজোঁট কৰিব বিচাৰিছিলোঁ। তেখেতসকলৰ মিত্ৰজোঁটৰ কথা পাতিছিলোঁ। মই তেতিয়া মই নিজে চিট শ্বেয়াৰিং দায়িত্বত মই আছিলোঁ, আমাৰ বিধায়ক আছিলে। তেতিয়া মই য'ত আমাৰ মিচিং এলেকাত পৰে সেই ৱাৰ্ডবিলাকত আমি 3টা ৱাৰ্ড দিছিলোঁ প্ৰতিটো পঞ্চায়তত আৰু এপি মেম্বাৰ দিছিলোঁ। তেতিয়া আগদিনা আমি কথা পাতি আমি কিছুমান কেণ্ডিডেট ৰেডি কৰিলোঁ, কাগজ পাতি উলিয়াব দিলোঁ। পিছদিনা তেখেতসকলে কি কাৰণত আমাৰ এলায়েন্সটো ভাঙিলে ক'ব নোৱাৰোঁ পঞ্চায়ত নিৰ্বাচনত। তেতিয়া তেখেতসকলে বেলেগ বেলেগে খেলিলে। তেতিয়া আমাৰ দিক্ৰং সমষ্টিৰ অট'নমাছ কাউন্সিলৰ আমাৰ মিচিং এলেকাত মানে তেতিয়া গণশক্তিয়ে বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিলে, আমাৰ বিজেপি বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। তেতিয়া দেখিলোঁ মিচিং ৰাইজে মানে গণশক্তিৰ প্ৰতি ৰাইজৰ আস্থা নাই। এইকাৰণে কৈছোঁ মই পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে দিক্ৰঙৰ পৰা আমাৰ জামুগুৰি গাহেৰীয়ালৈকে পঞ্চায়তলৈকে 3টা ৱাৰ্ড জিকিছে মাত্ৰ। 3খন সমষ্টিত দিক্ৰং সমষ্টিত 3খন ৱাৰ্ড জিকিছে। আমাৰ প্ৰতিটো আমাৰ মিচিং হেৰিবিলাকত প্ৰায় আমাৰ বিজেপি দখলৰ আছে। কিছুমান প্ৰেচিডেণ্ট জিকিছে, কিছুমান ZPC জিকিছে, কিছুমান এপি মেম্বাৰ জিকিছে আৰু ৱাৰ্ড সদস্যবিলাক প্ৰায় আমাৰ আছে। আমাৰ 90% ৱাৰ্ড সদস্য আছে আমাৰ কাউন্সিলৰ ভিতৰত। এইলৈ আপোনালোকে নিশ্চিত যে মানে বিজেপি বৰ্তমান মানে জিকিব? বৰ্তমান আমাৰ বিজেপিৰ আমাৰ যিজন প্ৰাৰ্থী তেখেতক ৰাইজেও আদৰিছে আৰু দলটোৰ প্ৰতিও আদৰিছে আৰু জিকাটো আমাৰ নিশ্চিত।